কি নে বাবু ইয়া বেবি ক্লিপ কিউট এই ৰবা ৰবা এইটো দিয়া হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজিৰ ভ্লগটো মই এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছে মোৰ স্কিন প্ৰব্লেম হৈ আছে। তো ইয়াৰ কাৰণে মই ট্ৰিটমেণ্ট লৈ আছোঁ, ইয়াৰ বিষয়ে মই নিশ্চয় জনাম। কিন্তু তাৰ আগতে মই জনাই দিওঁ যে আজি আমি একচুৱেলি গৈ আছোঁ মোৰ ভাগিন বানবীৰ অন্নপ্ৰসন্ন আছে গুণগুণৰ। তো আমি দাদা বৌহঁতৰ লগত এতিয়া আমি বাৰ ঘৰলৈ গৈ আছোঁ য'ত গুণগুণৰ অন্নপ্ৰসন্ন হ'ব। আৰু এয়া হৈছে মোৰ ভতিজা প্ৰাংশু হয়, বহুত কিউট হয়, মৰম লগা হয়। তো আজি সিহঁতৰ লগত একেলগে গৈ আছোঁ। সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশৰ এইটো ভিডিঅ' হ'ব। তো গতিকে যিসকলে এই ভিডিঅ'টো চাই ভাল পায় অনুগ্ৰহ কৰি লাইক কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইতিমধ্যে আমি আহি পাই গৈছোঁ বাৰ ঘৰত আৰু এয়া আমাৰ গুণগুণ। গুণগুণ আজি মাম মুখত দিবা ডক্টৰ গুণগুণ, ডক্টৰ গুণগুণ, ডক্টৰ গুণগুণ, ডক্টৰ গুণগুণ অঁ কৈছে না? অঁ মা ক'ত গ'ল? মা ক'ত গ'ল? কান্দিব। কি বনাইছা? এয়া বৌয়ে পায়স বনাইছে। এয়া আমাৰ বেবীক মামীয়েকে সজাই দি আছে, মেকআপ কৰি দি আছে। তোক ওলোৱা নাই, তোক ওলোৱা গুণগুণ। এয়া বেবী ক্লিপ কিউট এই ৰবা ৰবা এইটো দিয়া কাম কৰা নাই পানীয়া ফটো দি এইটো এইখিনিতে অকণমানকৈ দি নজৰ এয়া গুণগুণৰ আকৌ ড্ৰেছ চেঞ্জ হৈছে। এতিয়া তাইক লেহেংগা পিন্ধাইছে মাকে আৰু লেহেংগা পিন্ধাৰ পিছত সঁচাকৈ বহুত মৰম লগা হৈছে দেখাত। ভিডিঅ'টো চাই থাকক, দেখিব তাইক। ইয়াৰ পিছফালৰ পৰা মাত দি থকাজনী হৈছে জেঠাই, মানে মোৰ মাৰ বাক হয়। আৰু আজি জেঠাই নাতিনীয়ে কৰি অন্নপ্ৰসন্ন আছে। গুণগুণ ৱাহ, গুণগুণ গুণগুণ গিফ্ট পালে কি হয়? নিদিয়া মই পাত্তা দিওঁৱেই ন, ঘৰত ময়ে লাইছিলে ন। ডক্টৰ গুণগুণ, ডক্টৰ গুণগুণৰ কথা এটাও হৈছে লেতেৰা হৈছে। পাউডাৰ দিব লাগিছে আগতে এয়া হৈছে আমাৰ ডাঙৰ দাদা, মানে গুণগুণৰ ডাঙৰ মামা। তো মোমায়েকে যিহেতু মুখত ভাত দিয়ে, তো সেইটো কাৰণে দাদাই এই পৰ্বটো কৰিছে। তাৰ আগত এবাৰ ঘূৰাই দিব লাগিছিলে নেকি? Gugun.
ধৰা বাবা কি দেখাই নাই তাতে ধৰা মাটি না চাবি ধৰিলে ভাল হয় এনেকা দিলে অচলটোৱে ধৰিব আকৌ ঘূৰাই খেদি কলম কেইটা অচল দিছো কোনটো ধৰে ঘূৰাই থাকিব লাগে না আৰু ওচৰত আছে 3টা 4টা বস্তু আছে কি কৰে আৰু মাটি পইচা উঠাই দিয়া এইটো উঠাই দিয়া ৰবি লক্ষ্মী লক্ষ্মী কৰোঁতে লক্ষী আহিছিলে বাবু বাইনাক দিয়া আৰু দেখা কি বুলি ক'ব লাগিব হেপী দে হে আমাৰ বন্ধুৰে আজি আনন্দ দিব হেপী অন্নপ্ৰসন্ন অলপমান খুৱাই দে মামাই কেক খুৱাই দিব লাগে লোকে মুখত খুৱাই দে আই ধৰা আমাক নেদে কি নাথাকেচোন এতিয়া ডাঙৰকে এটা পিচ লৈকে নিচিনা কৰি দে মামাইকে দি বাপেক মাইকে কৰ সৰু হৈছে আপুনি আহক এটা খুৱাই দিয়া খাব খুজি আছে অকমানে দিবা আৰু বিচাৰ যোৱা না আৰু বিচাৰ আজি ফুটি দেই পোৱালি চিন্তা কৰাইছো নহয় আৰু খাবানে আৰু মাম আছে খালে নহয় আমি দিয়া দে দে মাম কেইটা খুৱাই দে অলপ অলপ খাইছিল কে নহয় তেতিয়া চামুচটো কি এইটো পায়স থাকিব ন আকৌ এটা আৰু এটা দালিটোকে আগে পায়সটো খাই দিই আমাৰ বাবু পুৰা পাইছ পায়স খাব দে আমাৰ বাবুও পুৰা পায়স খাইছিল খাই পেলাইছে আমাৰ যোনে দিয়ে তাৰ পৰাই পায়স খাইছিল হ'ব দে বাকী কেইটা খুৱাই দি এতিয়া ভাত চব্জি মাংস অকণমান চিকি দিলোঁ পিচ এটা এটা খুৱাই দিয়ে পিটিকাই ল'ব পা যোনে চাইছে কৰিছে পানী খুৱাই দিব পা চামুচে দিয়ে খুৱাই দিয়ে পায়স খোৱা দিয়ে খুৱাই দিয়ে না গিলাচেৰে পাই দিলে হ'ব নেকি খাই নালাগে 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 ইয়াতে থৈ লওঁ বা
যা টিকু এয়া এটা গুণগুণক সৰু মোমায়েকে খুৱাই দি আছে মানে মোৰ ভাইটি হয় সম্বন্ধত তো ভাইটিয়ে এতিয়া খুৱাই দি আছে চাই আছে আৰু এতিয়া জেঠাইও নাতিনীয়েকক পায়স খুৱাই দিয়াৰ পৰ্বটো কৰিছে পায়স খাই আমাৰ বাবুৱে ইমান হেক কৰি দিছে এই তই দিব আপনি আসুন আৰু না বাপেকে খাই নাযাব এয়া হৈছে গুণগুণৰ মাক দেউতাক মানে মোৰ বা আৰু ভিনদেউ তো এতিয়া বা আৰু ভিনদেউৱে এতিয়া তাইক পায়স খুৱাই দি আছে কই বলে তাক মাতি দে দাদা এয়া হৈছে ভিনদেউৰ ভাগৰ মাক হয় মানে গুণগুণৰ আইতা এয়া গুণগুণৰ বৰদেউতা হয় মানে ভিনদেউৰ ভাগৰ ককায়েক হয় এয়া হৈছে আমাৰ শ্ৰেহাৰ্ছ মোৰ ভতিজা হয় আৰু গুণগুণৰ দাদা হয় আৰু শ্ৰেহাৰ্ছ হৈছে মোৰ ডাঙৰ দাদা আৰু বৌৰ ল'ৰা এনেকা চেক কৰি দিয়া আকৌ দিয়া হ'ব দে আকৌ দিয়া আকৌ এবাৰ ইমান হ'ব দে তই মানে কেটা খোৱা আকৌ এবাৰ আৰু এয়া হৈছে গুণগুণৰ বৰমা মানে ভিনদেউৰ বৌ ই সব খাব আজি ফাইনেলি আমাৰ ডাঙৰ মামীয়েকে এতিয়া গিফ্ট দিছে আৰু পায়স খোৱাৰ পৰ্বটো কৰিবলৈ লৈছে এয়া হৈছে আমাৰ ডাঙৰ বৌ মানে গুণগুণৰ ডাঙৰ মামী এয়া হৈছে মাজু মামী মানে আমাৰ বৌ মাজু বৌ আৰু গুণগুণৰ মাজু মামী আৰু এয়া হ'লো মই গুণগুণৰ মাহীয়েক আৰু দেখিবলৈ পাইছে ৱালখনৰ ৰং আৰু মোৰ কাপোৰযোৰৰ ৰং একেই মিলি গৈছে আৰু এয়া গুণগুণক মই পায়েল পিন্ধাই দি আছোঁ যিহেতু সেইদিনাখন বৰ গৰম পৰিছিলে তো এটা সময়ত তাইও অলপ অস্থিৰ হৈ গৈছিলে গৰমৰ কাৰণে তথাপিও যিহেতু সকলোৱে ৰখি আছিলে তাইৰ প্ৰথম মুখত ভাত দিবলৈ তো সেইটো কাৰণে অলপ ধৈৰ্যৰে সকলোখিনি কাম কৰা হৈ গৈছে থাকিব খোজা নাই খুৱাই দিম ৰ আনিছোঁ তাৰপিছত লাইটটো চাই আছে দেই তাৰ জোতাটো সেইটো বাৰান্দাতে আছিল এটা খাটৰ তলত সোমাই মাতি
আৰু এয়া ফাইনেলি পেট পূজা কৰাৰ সময় হৈ গ'ল আৰু আজি ইয়াত দাৱাতখিনি মই দেখুৱাই দিছোঁ ইয়াতে পোলাও চিলি ফিছ মটন মিক্স ভেজ এনেকুৱা আছিলে তো খাই বৈ পেলাই আমি সন্ধিয়ালৈ গুচি আহিলোঁ ঘৰলৈ